কোনো এগৰাকী ব্যক্তিয়ে লিখিছিল এই কথাখিনি যে এইকেইটা আমাৰ মনৰ কথাখিনি তেখেতে লিখি ওলাইছিল নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলোঁ এই 4টা দিনত তাকে লিখি ৰাখোঁ এক অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ তেওঁ কৈ যোৱা ধৰণে তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ প্ৰতি চহৰ প্ৰতি গাঁও প্ৰতি চুবুৰী প্ৰতিটো তিনিআলি প্ৰতিটো চাৰিআলি প্ৰতিটো অফিচ প্ৰতিটো কাছাৰী প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ দেশ চমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিগৰাকীক লৌৰি যোৱা দেখিলোঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ এটা বিৰল দৃশ্য ইমান ডাঙৰ কথা এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলোঁ 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা প্ৰথম দেখিলোঁ মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ প্ৰথমগৰাকী মাইকেল জেকসন তেওঁ ব্ৰেকেট কৰি লিখিছে দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড এই নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলোঁ মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভাল পোৱা দেখিলোঁ কি কুকুৰ কি বান্দৰ কি ঘোঁৰা কি কাউৰী উদণ্ড সাৰগৰুৱেও এখন্তেক ৰৈ চকু দুটকা দেখিলোঁ অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ পাহাৰ সদৃশ গামোচাৰ দম দেখিলোঁ লগতে প্ৰত্যেক জনগোষ্ঠীৰ গামোচা দেখিলোঁ